নমস্কাৰ বন্ধুসকল, পুনৰ এটা ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত স্বাগতম জনাইছো। আজি আপোনালোকক এটা বিশেষ মেচিন দেখাই আছো। এই মেচিনটো আপোনালোকে মন কৰক, এটা সিঙ্গল ফেজ মেচিন হয়। ইয়াতে কি কি কাম আপোনালোকে কৰিব পাৰিব, এনেকুৱা ধৰণৰ আলু আপোনালোকৰ ছেকেণ্ডৰ ভিতৰতে এনেকুৱা ধৰণৰ আলু কাটি উলিয়াই দিব পাৰিব এই মেচিনটোৰ জৰিয়তে। আপোনাৰ যেনেকুৱা ধৰণৰ লাগে তেনেকুৱা ধৰণৰ শেপ ইয়াতে পাই যাব। স্কচ কাটিবলগীয়া আছে, স্কচ কাটিব, স্কচ কাটিবৰ কাৰণে আপুনি এইটো কাটিব, ভৰাই দিব, আপোনাৰ কাটি পেলাই ৰেডি কৰি দিব। আপুনি চব্জি বনাবৰ কাৰণে আপুনি ফুলকবি কাটিব বিচাৰে, ছেকেণ্ডৰ ভিতৰত ফুলকবি কাটি আপোনাৰ মুখৰ আগত ৰেডি কৰি দিব এই মেচিনটোৰ সহায়ত। গতিকে এনেকুৱা ধৰণৰ আলু, বেঙেনা, যি ধৰণৰ আপোনাৰ চব্জি আপুনি কৰিব বিচাৰে এই মেচিনটোৰ সহায়ত আপোনালোকে কৰিব পাৰিব ছেকেণ্ডৰ ভিতৰতে। বেঙেনা চব্জি বনাই বেঙেনাৰ কাৰণে ৰেডি হৈ গ'ল। গতিকে এই মেচিনটোৰ বিষয়ে আজি গোটেই তথ্যখিনি আপোনালোকক জনাম। ভিডিঅ'টোৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো। মেচিনটোৰ নাম হৈছে ভেজিটেবল কাটাৰ মেচিন। 2 হৰ্চ পাৱাৰৰ ইঞ্জিনৰ মটৰৰ সৈতে আহিব 2 HP মটৰ। ভেজিটেবল কাটিং মেচিন হয় এই মেচিনটোৰ নাম। ইয়াৰ কাম কি হয়, আমি দেখোঁ যে বিয়া সভাই আমি যেতিয়া এখন ঘৰত বিয়া হয় তেতিয়া চব্জি কাটিবৰ কাৰণে এটা বহুত ডাঙৰ টাস্ক হয়। আপুনি চব্জি কটা মানুহ লাগে, 10-15 জন মানুহ এংগেজ থাকিব লাগে, যাৰ ফলত চব্জি কাটিবলৈ বহুত অসুবিধাৰ সন্মুখীন হয়। সচৰাচৰ হোটেলবোৰতো দেখা যায়, বহুত য'ত কাষ্টমাৰ থাকে তেনেকুৱা হোটেলবোৰত চব্জি কটাটো এটা বহুত ডাঙৰ টাস্ক হয়। গতিকে এনেকুৱা ধৰণৰ মেচিনৰ জৰিয়তে ছেকেণ্ডৰ ভিতৰতে আপুনি যিকোনো ভেজিটেবল কাটিব পাৰিব, কাটি উলিয়াব পাৰিব, আৰু আপোনাৰ ব্যৱসায়টো দ্ৰুতগতিত চলিবৰ কাৰণে এনেকুৱা ধৰণৰ মেচিন আপুনি ব্যৱহাৰ কৰিব পাৰিব। মেচিনটো 2 হৰ্চ পাৱাৰ ছিংগল ফেজ মেচিন হয়, ঘৰুৱা কাৰেণ্টতে চলিব। অধিক তথ্যৰ বাবে আমাৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, গোটেই তথ্যখিনি বুজিব পাৰিব। অকল এনেকুৱা ধৰণৰ শ্বেপত নহয়, এইটো যিটো শ্বেপ দেখাইছে এই শ্বেপটো এটা বেলেগ ধৰণৰ শ্বেপ। আপুনি এনেকুৱা শ্বেপত, স্কুৱেৰ শ্বেপত যদি লাগে চব্জিটো আপুনি স্কুৱেৰ শ্বেপত কাটিব পাৰে। এনেকুৱা ধৰণৰ বেলেগ বেলেগ জালি ইয়াৰ লগত মেচিনটোৰ লগত থাকিব, যাৰ ফলত আপুনি বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ ডিজাইনত চব্জিটো কাটিব পাৰিব। যাৰ যেনেকুৱা লাগে সেইটো হিচাপত চব্জিটো কাটিব পাৰিব। কৈ আছো জালিটো এনেকৈ কেনেকৈ চেঞ্জ কৰিব, এই জালিটো কেনেকৈ লগাব। ইয়াত এইটো আপোনাৰ দুটা স্ক্ৰু আছে, ইয়াতে খুলিব লাগিব। এইকেইটা খুলি লৈ জাষ্ট এই পজিশ্যনটো সেইটো দাঙি থৈ ল'ব। তাৰ পাছত আপোনাৰ এই প্লেটখন যিখন জালিখনৰ আছে এই জালিখন আপুনি অঁতৰাই ৰাখি দিব। পুনৰ যিটো চাইজৰ বিচাৰিছে সেই চাইজৰ জালিটো আপুনি ইয়াত ৰাখিব, প্লেচ কৰি দিব। লগোৱাৰ পাছত এই স্ক্ৰুকেইটা এনেকৈ টাইট কৰি দিব। এতিয়া মেচিনটো ষ্টাৰ্ট কৰিবৰ কাৰণে আপুনি এই ছুইচটো অন কৰিব লাগিব। যেতিয়া মেচিনটো ষ্টাৰ্ট হৈ যাব, তাৰ পাছত ষ্টাৰ্ট কৰাৰ পাছত এনেদৰে আলু দিলে, আলুটো এনেকৈ হেঁচা মাৰি ধৰিলে স্কুৱেৰ শ্বেপৰ আলুটো আপোনাৰ সন্মুখত ওলাই গ'ল। স্কুৱেৰ শ্বেপৰ জালি যিহেতু লগোৱা হৈছিলে, আৰু আলু দি পেলাই আপোনাক দেখাই আছোঁ। এনেকুৱা স্কুৱেৰ শ্বেপৰ আলু আপোনাৰ সন্মুখত ওলাই যাব। যেনেকুৱা চাইজৰ লাগে, যেনেকুৱা শ্বেপৰ লাগে তেনেকুৱা আলু আপোনালোকে কাটি উলিয়াব পাৰিব। সেইদৰে বৰ্তমান এই চব্জিটো মই ঢালিছোঁ, এনেকুৱা শ্বেপৰ আপুনি ধুনীয়াকৈ উলিয়াব পাৰিব কাটি। অতি কম খৰচত, অতি কম সময়ৰ ভিতৰতে এই চব্জিখিনি কাটি আপুনি আপোনাৰ ব্যৱসায়টো অধিক উন্নতি কৰিব পাৰিব। আৰু আপোনালোকক এই জালিটো লগাই পেলাই ইয়াৰ ৰিজাল্টটো দেখাই আছোঁ। যেনেকৈ চেঞ্জ কৰা হ'ল, ছুইচটো দি দিয়ক। এতিয়া আপোনাৰ আলু বেলেগ এটা শ্বেপত কাটিব, দেখাব। আপোনাক দেখাই আছোঁ কেনেকুৱা ধৰণৰ আলু শ্বেপত আলুটো কাটিব পাৰিব। এনেকুৱা ধৰণৰ বেলেগ বেলেগ শ্বেপত চব্জি বনাবৰ কাৰণে আলু কাটি উলিয়াব পাৰিব খুব কম সময়ৰ ভিতৰতে। চব কি ধুনীয়া শ্বেপত কাটি উলিয়াই দিছে এক সময়, 1 মিনিটতকৈ কম টাইমত 1 কেজি আলু চাফা কৰি দিব। এইটো বন্ধাকবি, এক ছেকেণ্ডৰ ভিতৰত, 2-3 ছেকেণ্ডৰ ভিতৰতে বন্ধাকবি কাটি শেষ কৰি দিব পাৰে এই মেচিনটোৰ জৰিয়তে। আপোনালোকক বেঙেনা কিটো শ্বেপত কাটিব পাৰে, বেঙেনাটো কাটি দেখাই আছোঁ। বেঙেনা এনেদৰে আপোনাৰ চব্জিৰ জোখেৰে পিচ পিচ কৰি উলিয়াই দিব পাৰিব এই মেচিনটোৰ সহায়ত। খুবেই এটা লাভজনক মেচিন। খুব কম সময়ৰ ভিতৰতে এই মেচিনটোৰ সহায়ত আপোনালোকে নিজৰ যাৱতীয় কামখিনি কৰিব পাৰিব। আৰু আপোনাৰ বিজনেছটো হোটেল, ৰেষ্টুৰেণ্ট যিয়েই হওক,
আপোনাৰ ঘৰৰ পৰা এই বিজনেছটো চলাব পাৰিব সিঙ্গল ফেজ মেচিন হয় ঘৰতে আপোনাৰ ঘৰুৱা কাৰেণ্টতে ব্যৱহাৰ কৰিব পাৰিব আপোনাৰ ঘৰত বিয়া আছে গাঁৱত বিয়া আছে সবজি কাটিবৰ কাৰণে হওক বা আপোনাৰ ব্যৱসায় আছে ফাষ্ট ফুডৰ ৰেষ্টুৰেণ্ট আছে আপুনি সবজি কাটিবৰ কাৰণে এই মেচিনটো ব্যৱহাৰ কৰিলে খুব কম সময়ৰ ভিতৰত খুব কম মানুহ দি পেলাই এই মেচিনটোৰ জৰিয়তে আপোনাৰ ব্যৱসায়ত উন্নতি কৰিব পাৰিব এনেকুৱা ভিডিঅ' আপোনালোকৰ আগলৈও বনাই যাম আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ফেচবুকত গৈ পেলাই আমাৰ পেজটো ফলো কৰি ল'ব অধিক তথ্যৰ বাবে আমাৰ স্ক্ৰীনত থকা নম্বৰটো যোগাযোগ কৰিব ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ আজিলৈ নমস্কাৰ